হেল্ল' এভৰিৱান, নমস্কাৰ। আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোক পুনৰ আকৌ স্বাগতম জনাইছোঁ। মই পঢ়ি থকা অতিকৈ আপোন আৰু মৰমৰ মহাবিদ্যালয়খনৰ পৰা আজি আমাক জুনিয়ৰ্ছখিনিয়ে আমাক ফেয়াৰৱেল দিব। সেইবাবে সাজি-কাচি কলেজলৈ যাব ওলালোঁ। সাজি-কাচি কলেজলৈ যাব ওলাইছোঁ যদিও মনটো খুবেই বেছি বেয়া। সেয়া মই কথাৰে কেতিয়াও বুজাব নোৱাৰোঁ। স্কুল লাইফ আৰু কলেজ লাইফটো বহুতেই বেলেগ বুলি আগতে দাদা বাহঁতে কৈছিলে, কিন্তু এতিয়া আমি গম পালোঁ সঁচাকৈয়ে বহুত বেলেগ স্কুল লাইফ আৰু কলেজ লাইফ। স্কুল কলেজ লাইফত কৰা হাঁহি ধেমালি, বন্ধু বান্ধৱীৰ সৈতে কটোৱা সময়বোৰ আৰু জুনিয়ৰ ছিনিয়ৰ্ছ সৈতে কৰা ধেমালিবোৰ আৰু লগতে ছাৰ বাইদেউৰ সৈতে কটোৱা পাঠদানৰ সময়বোৰ আমাৰ বাবে সদায় বিশেষ। এই দিনবোৰ আমি কেতিয়াও ঘূৰাই নাপাওঁ। সেইবাবে সকলোকে বহুত মিছ ইউ। আৰু লগতে ফেয়াৰৱেল বুলি জুনিয়ৰ্ছবিলাকে আমাক নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ ক'লে। আমিও তেওঁলোকৰ ওচৰত নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিলোঁ। লগতে ছাৰ বাইদেউসকলেও আমাক লৈ কিছুমান কথা ক'লে। আমাৰো ভাল লাগিলে কথাবোৰ শুনি পিনে। কথা এষাৰ আছে নহয়, শিক্ষাগুৰু হেনো মমবাতিৰ দৰে, যি নিজে গলি আনক পোহৰ দিয়ে। সকলো শিক্ষাগুৰুকে যাতে ঈশ্বৰে ভালে কুশলে ৰাখে, তাকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শিক্ষাগুৰুসকলে তেওঁলোকৰ বক্তব্য সামৰণি মাৰিলে আৰু আমি সকলোৱে একেলগে নাচিলোঁ। আৰু জুনিয়ৰ্ছবিলাকে কিবা গেম পাতিছে, উইদাউট মিউজিক মোক নাচিবলৈ ক'লে। ময়ো অকণমান নাচি দিলোঁ। জুনিয়ৰ্ছবিলাকে গান গাইছে, নাচিছে। সঁচাকৈ এইবোৰ ভাল লগা দিন। টিচাৰৰ সৈতে আমি ৰিলছো বনাবলৈ এৰা নাই। ৰিলছো বনালোঁ, ফটোও উঠিলোঁ। এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে বহুত অন্তৰৰ পৰা মিছ ইউ। ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ সহপাঠীসকল, ভাইটি ভণ্টিসকল আৰু স্পেচিয়েল ফ্ৰেণ্ডসকল। আজিলৈ বাই।